আপোনালোক সকলোকে আজিৰ কাৰেণ্ট এফেয়াৰ্ছ ভিডিঅ'টোলৈ স্বাগতম জনালোঁ। আজি আমি 22 মাৰ্চ মানে আজিৰ দিনটোৰ ইম্পৰ্টেণ্ট কিছুমান কাৰেণ্ট এফেয়াৰ্ছ ডিছকাছ কৰিম, যোনবোৰ আপোনালোকৰ যিকোনো কম্পিটিটিভ এক্সামতে আহিব পাৰে। স্পেচিয়েলি অসমৰ বোৰত ফ'কাছ কৰা হয় আৰু কোনোবা যদি আমাৰ হোৱাটছএপ গ্ৰুপত নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, জইন হৈ ল'ব পাৰে। চ' আজি প্ৰথম নিউজটো হ'ল এইটো, বীৰেন সিং টেক্স অথ এছ CM ফৰ ছেকেণ্ড টাৰ্ম, মানে মণিপুৰ। উত্তৰ পূবৰ এখন ৰাজ্য হয় মণিপুৰ। তাৰ নতুন মুখ্যমন্ত্ৰী CM, মানে আগতেও তেওঁৱে আছিলে, চ' আকৌ এবাৰ হৈছে, তেওঁৰ নাম হ'ল বীৰেন সিং। যিহেতু পৰীক্ষাত আহিব পাৰে। চ' বীৰেন সিং, চ' তেওঁ মণিপুৰৰ মুখ্যমন্ত্ৰী, দ্বিতীয়বাৰৰ বাবে হৈছে। আৰু তেওঁ কোনটো পাৰ্টিৰ হয়, সেইটো হ'ল BJP। এতিয়া মণিপুৰ ৰাজ্যখনৰ ৰাজধানী কেতিয়াবা সোধে, উত্তৰ পূবৰ ৰাজ্যৰ। ৰাজধানী হ'ল ইম্ফল। মণিপুৰ ৰাজ্যৰ ৰাজধানী হৈ গ'ল। ইয়াৰ পিছৰ নিউজটো চাওঁ। আশিষ ঝা এপইণ্টেড এজ US COVID-19 ৰেছপন্স চিফ, মানে আমেৰিকাত COVID-19 যিবিলাক যেনেকুৱা ৰেছপন্স আছে, ধৰক ভেকচিন দিয়া বা তেনেকুৱা মানে COVID-19 এগেইনষ্টত যিবিলাক কাম কৰা হৈছে, তাৰ এখন কমিটি আছে। সেই কমিটিখনৰ হেড মানে চিফ কাক এপইণ্ট কৰা হৈছে, আশিষ ঝা, আৰু তেওঁ ইণ্ডিয়ান হয়। সেইটো কাৰণে নিউজটো ইম্পৰ্টেণ্ট। পিছৰ নিউজটো আছে, সুৰেশ ৰাইনা ফেলিচিটেড উইথ স্পৰ্টছ আইকন এৱাৰ্ড এট মালদ্বীপ স্পৰ্টছ এৱাৰ্ড, মানে মালদ্বীপত যোনটো স্পৰ্টছ এৱাৰ্ড হৈছে, তাত স্পৰ্টছ আইকন এৱাৰ্ড, মানে স্পৰ্টছ আইকন বঁটা কাক দিয়া হৈছে, ইণ্ডিয়াৰ সুৰেশ ৰাইনা। সুৰেশ ৰাইনা ইণ্ডিয়াৰ এজন বিখ্যাত ক্ৰিকেটাৰ হয়, সকলোৱে জানেই। চ' তেওঁক মালদ্বীপৰ স্পৰ্টছ আইকন এৱাৰ্ড দিয়া হৈছে। পিছৰ নিউজটো আছে, কৰ্ণাটক ডেভেলপ দিচাংক এপ টু এনচিয়ৰ ইজি এক্সেছ টু লেণ্ড ৰেকৰ্ডছ, মানে কৰ্ণাটক ৰাজ্যখনত যোনবিলাক লেণ্ড ৰেকৰ্ড আছে, মানে ভূমিৰ যোনবিলাক ধৰক মাটিৰ যোনবিলাক কাম কাজ আছে, লেণ্ড ৰেকৰ্ড, সেইবিলাক এতিয়া অনলাইন কৰা হ'ব। আৰু কোনটো এপত কৰা হ'ব, এইটো এপ দিচাংক এপটোৰ নামটো মনত ৰাখিব, দিচাংক। পৰীক্ষাত এনেকৈ সুধিব পাৰে যে দিচাংক এপটো কোনখন ৰাজ্যত, সেইটো কৰ্ণাটক। ইয়াৰ পিছৰটো আছিলে, এইটো কালি 21 মাৰ্চ, চ' কালি আছিলে ইণ্টাৰনেশ্যনেল ডে অফ ফৰেষ্ট, মানে যদি অসমীয়াত কওঁ, বিশ্ব অৰণ্য দিৱস। কোনদিনা পালন কৰা হয়, 21 মাৰ্চ, এইটো মনত ৰাখিব। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট, এইটো মনত ৰাখিব লাগে, থিম, এইবাৰৰ বিষয় কি আছিলে, থিম ফৰেষ্ট এণ্ড ছাষ্টেইনেবল প্ৰডাকশ্যন এণ্ড কনজাম্পশ্যন, এইটো হ'ল থিমটো, মনত ৰাখিব লাগে। এই তালিকাখন এনেকৈ দি দিছোঁ, এইটো মনত ৰাখিলেই হ'ল। ইয়াৰ পিছত আছে, নাগালেণ্ড বিকেম ফাৰ্ষ্ট পেপাৰলেছ এছেম্বলি বাই ইমপ্লিমেণ্টিং বিধান এপ্লিকেশ্যন, মানে কি হৈছে, নাগালেণ্ডৰ যোনখন বিধানসভা আছে, চ' ভাৰতত প্ৰথমবাৰৰ বাবে এনেকুৱা হৈছে যে কোনো এখন ৰাজ্যৰ বিধানসভাত কোনো পেপাৰ ইউজ কৰা নাই, মানে কাগজ ইউজ কৰা নাই, কমপ্লিটলি পেপাৰলেছ হৈ গৈছে। আৰু পেপাৰলেছ হোৱাৰ পিছত তাত কেনেকৈ কামবিলাক হৈছে, এই এপ্লিকেশ্যনটোৰ জৰিয়তে, বিধান নামৰ এটা এপ আছে, সেই এপটোত সেই বিধানসভাৰ কাম কাজবিলাক হৈছে। তাৰমানে নাগালেণ্ডত পেপাৰলেছ হৈ গ'ল বিধানসভাত, এতিয়া এপটোৰ জৰিয়তে কাম হ'ব। আৰু এইটো ইণ্ডিয়াত ফাৰ্ষ্ট টাইম হৈছে, সেইটো কাৰণে ইম্পৰ্টেণ্ট। এতিয়া নাগালেণ্ডৰ যদি ৰাজধানী সোধে, সেইটো মনত ৰাখিব লাগে, কহিমা, সেইটো মনত ৰাখিব। ইয়াৰ পিছত আছে, এণ্ডেঞ্জাৰ্ড হোৱাইট উইং উড ডাক্স ব্ৰড টু আছাম ফ্ৰম চেক ৰিপাব্লিক, মানে এইটো আপোনালোকে দেখিছে, এইটোৰ নাম হ'ল হোৱাইট উইং উড ডাক্স ইংলিছত। চ' এই স্পেচিছটো, মানে এইটো চৰাই এতিয়া অসমলৈ অনা হৈছে, অসমৰ চিৰিয়াখানালৈ অনা হৈছে। আৰু কোনখন দেশৰ পৰা অনা হৈছে এইটো জানিব লাগে, চেক ৰিপাব্লিক। এইটো এখন দেশ হয়, চেক ৰিপাব্লিক, তাৰ পৰা এই চৰাইটো অনা হৈছে। পিছৰটো আছে, এলন মাস্ক টপছ হুৰুণ গ্ল'বেল ৰিচ লিষ্ট, আম্বানী ৰেংকছ 9th ৰিচেছ, মানে কি হ'ল, হুৰুণ বুলি এটা কোম্পেনী আছে, মানে সিহঁতে এটা ৰেংকিং উলিয়ায়, মানে গোটেই পৃথিৱীতে ধনী মানুহ কোন, সেইটো এটা ৰেংকিং ওলায়। তাৰ ভিতৰত টপত আছে কোন, এলন মাস্ক, টেছলা কোম্পানীৰ মালিক। আৰু ইণ্ডিয়াৰ পৰা কোন আছে, মুকেশ আম্বানী। আৰু আম্বানীৰ মানে ৱৰ্ল্ডত ৰেংক হ'ল 9। এই তালিকাখন চাই ল'ব পাৰে।
গোটেইবিলাক মনত ৰখা দৰকাৰ নাই, এইটো মনত ৰাখিব। ফাৰ্ষ্টত আছে এলন মাস্ক, টেছলা কোম্পানী। ছেকেণ্ডত আছে জেফ বেজছ, আমাজনৰ। থাৰ্ডত আছে বাৰ্নড আৰ্নল্ড। তাৰপিছতে এই তিনিটা মনত ৰাখিলে হ'ল। আৰু ইণ্ডিয়াৰ পৰা অকল আছে মুকেশ আম্বানী, টপ 10ত। ইণ্ডিয়াৰ পৰা কোন কোন আছে এইখন লিষ্ট ইয়াতে আছে, এখন চাই ল'ব পাৰে। ইয়াৰ পিছত আছে 2022 UN ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট। UN মানে ইউনাইটেড নেশ্যন, অসমীয়াত কি বুলি কোৱা হয়? ৰাষ্ট্ৰসংঘ। ৰাষ্ট্ৰসংঘই মানে হেপিনেছ ৰিপৰ্ট পাব্লিছ কৰে প্ৰত্যেক বছৰে। হেপিনেছ ৰিপৰ্ট মানে কোনখন দেশৰ নাগৰিক কিমান হেপী, কিমান সুখী, সেইটোৰ ওপৰত পাব্লিছ কৰে। কিমান সুখী সেইটোৰ ওপৰত এটা ৰিপৰ্ট উলিয়ায়। ত' তাৰ ভিতৰত এইবাৰ ইণ্ডিয়া কিমান নম্বৰত আছে জানানে? 136। পাকিস্তানতকৈও পিছত আছে ইণ্ডিয়া এইবাৰ। মানে ইণ্ডিয়াৰ মানুহবোৰ পাকিস্তানতকৈ বেছি দুখী। চ' ইয়াতে তালিকা দিয়া আছে, ইণ্ডিয়াৰ ৰেংক 136 হেপিনেছ ৰিপৰ্টত। টপত কোন আছে? ফিনলেণ্ড। আৰু ফিনলেণ্ড 5বাৰৰ বাবে এইটো টপ আছে। মানে ফিনলেণ্ডৰ মানুহবিলাক আটাইতকৈ সুখী। আৰু আটাইতকৈ আনহেপিয়েষ্ট, মানে আটাইতকৈ দুখী কাণ্ট্ৰি কোনখন? আফগানিস্তান। চবতকৈ লাষ্ট ৰেংকত আছে, 149 পজিশ্যন। ইয়াৰ পিছত এইটো ৰাজেশ গোপীনাথন ৰিএপইণ্টেড এজ MD এণ্ড CEO অফ TCS ফৰ 5 years। TCS এইটো এটা ডাঙৰ কোম্পানী হয় ইণ্ডিয়াৰ। ফুল ফৰ্ম হ'ল টাটা কনচালটেঞ্চি ছাৰ্ভিচেছ। চ' ইয়াৰ নতুন MD আৰু CEO কাক এপইণ্ট কৰা হৈছে? ৰাজেশ গোপীনাথন। এইটো মনত ৰাখিব। পিছৰ নিউজটো আছে মিছ ৱৰ্ল্ড। এইবছৰৰ মিছ ৱৰ্ল্ড কোনে জয় কৰিছে? কেৰলিনা বায়েলস্কা। নামটো অলপ টান হয়, কিন্তু মনত ৰাখিব লাগিব। আৰু তেওঁ কোনখন দেশৰ সেইটো ইম্পৰ্টেণ্ট, পলেণ্ড দেশৰ। ঠিক আছে। চ' এইবাৰ মিছ ৱৰ্ল্ড জয় কৰিছে কেৰলিনা বায়েলস্কা। আৰু কোনখন দেশৰ? পলেণ্ডৰ। চ' ইমানখিনি আছিলে আজিৰ নিউজ।